নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ' টেকিং সম্পন্ন কৰিছিল, লগতে আপোনালোকে যদি KYC সম্পন্ন কৰিছিল তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ। ইতিমধ্যে কিন্তু আপোনালোকৰ জিঅ' টেক ঘৰৰ যিটো ভেৰিফিকেশ্যন লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকৰ ওলাই গৈছে আৰু এই লিষ্টখনত নাম থকা প্ৰত্যেকটো হিতাধিকাৰীসকলে কিন্তু আপোনালোকে নিৰ্বাচনৰ ৰিজাল্টৰ পাছতে কিন্তু আপোনালোকে জিঅ' টেক ঘৰৰ প্ৰথম কিস্তি টকা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আপোনালোকে জিঅ' টেক ঘৰৰ ভেৰিফিকেশ্যন লিষ্টখন চেক কৰিবলৈ হ'লে কিন্তু আপোনালোকৰ মোবাইল ফোনৰ এটা ব্ৰাউজাৰ আপোনালোকৰ অ'পেন কৰিব লাগিব। যেনেকৈ নেকি মই ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ আৰু আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব লাগিব PMAYG বুলি আপোনালোকে চাৰ্চ কৰিব। যেতিয়া নেকি আপোনালোকে এইটো চাৰ্চ কৰিব তাৰ পাছতে কিন্তু আপোনালোকৰ যিটো ৱেবছাইট আছে ৱেবছাইটখন আপোনালোকৰ লোডিং কৰা হ'ব আৰু লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আৰু আপোনালোকে যদি এই লিংকটো আপোনালোকে বিচাৰি নাপায় তেনেকুৱাকৈ কিন্তু আপোনালোকে চাব এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া হৈ আছে। আপোনালোকে সকলোৱে গৈ পিনে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব। আগতে মানে মোৰ যিটো হোৱাটছআপ চেনেল আছিল সেই হোৱাটছআপ চেনেলটো কিবা এটা কাৰণবশতঃ ডিলিট হৈ গৈছে। গতিকে আপোনালোকে যিসকল এতিয়ালৈকে জইন হোৱা নাই আপোনালোকে কিন্তু সোনকালে বিনামূলীয়াকৈ আপোনালোকে মোৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হ'ব পাৰিব। এতিয়া প্ৰথমতে আপোনালোকে এইটো ৱেবছাইটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাব এইটো ৱেবছাইটলৈ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব আৰু আপোনালোকে ইফালে ছাইডত চাব দুটা অপশ্যন দিয়া থাকিব। মই ৰেড কালাৰ দি হেৰি কৰি দিছোঁ। দুটা অপশ্যন দিয়া থাকিব। দুটা অপশ্যনৰ পৰা আপোনালোকে এটা আছে বেক আৰু এটা আছে হোম। গতিকে আপোনালোকে হোম অপশ্যনত এখন ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে হোম অপশ্যনত এটা ক্লিক কৰিব তাৰ পাছতে কিন্তু আপোনালোকৰ যিটো ৱেবছাইট আছে ৱেবছাইটখন আপোনালোকৰ মুকলি কৰা হ'ব বা ৱেবছাইটখন আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ মানে খোল খাই যাব। আৰু তাৰ পিছত কিন্তু আপোনালোকে ইয়াত চাব যে বহুতখিনি কিন্তু আপোনালোকৰ কাম জিঅ' টেক ঘৰৰ বা পুৰণা ঘৰৰ মানে চৰকাৰী যিবোৰ আপোনালোকৰ হেৰি আছে চৰকাৰী ঘৰৰ বিষয়ে আপোনালোকে গোটেইখিনি কাম কিন্তু আপোনালোকে ইয়াতে চেক কৰিব পাৰিব অনলাইনৰ জৰিয়তে। আৰু আপোনালোকৰ যদি কিবা প্ৰব্লেম হয় আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সটো খোলা দিয়া হৈ আছে। গতিকে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে চাব যে ABCD আখৰে কিন্তু আপোনালোকৰ ইয়াত বহুতখিনি অপশ্যন দিয়া হৈ আছে। আৰু আপোনালোকে একেবাৰে তলফালে আহি যাব। ইয়াত চাব পেজ নম্বৰত আপোনালোকে লিখা হৈছে ছ'চিয়েল অডিট ৰিপৰ্ট আৰু তাৰপিছত আপোনালোকে লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। গতিকে আপোনালোকে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন আপোনালোকে এই অপশ্যনত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। তো প্ৰথমতে আপোনালোকে আসামটো চিলেক্ট কৰি ল'ব। ষ্টেট যিটো আছে ষ্টেটটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন কিন্তু আপোনালোকৰ চিলেক্ট কৰি ল'ব। আপোনালোকৰ এক্সাম্পলৰ কাৰণে বা আপোনালোকক দেখুৱাবৰ কাৰণে মই এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লৈছোঁ। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ইয়াৰ লগতে আপোনালোকৰ মানে যিটো হেৰি আছে ব্লক আছে সেই ব্লকখন কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। যেনেকৈ মই যিটো ব্লক আছে সেই ব্লকখন মই চিলেক্ট কৰি লৈছোঁ। আপোনালোকে ব্লকখন চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকৰ মানে যিটো জেগাৰ নাম আছে অৰ্থাৎ আপোনালোকৰ মানে যিটো পঞ্চায়তৰ নাম আছে সেই পঞ্চায়তৰ নামখন কিন্তু আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। গতিকে মই পঞ্চায়তটো চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পাছত আপোনালোকে তলফালে আকৌ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব 2025 আৰু 26টো কিন্তু আপোনালোকে চিলেক্ট কৰিব লাগিব। 2025 আৰু 26 যিটো আছে সেই 2025 আৰু 26ৰটো নহয়। গতিকে আপোনালোকে 2025 আৰু 2026 আৰু 27টো আপোনালোকে ক্লিক কৰিব লাগিব। কাৰণ 26 চনৰ যিবোৰ হেৰি আছে আপোনালোকে গোটেইখিনি চেক কৰিবলৈ। তাৰপিছত কিন্তু আপোনালোকৰ ইয়াত এটা অংক দিয়া হৈছে। অংকটো আপোনালোকে কেপচা হিচাপত এইটো জেগাত বহুৱাব লাগে। গতিকে ইয়াত কিমান আছে 82 - 90। গতিকে আমাৰ কিমান হ'ব -8 বুলি আমি লিখি দিম। আপোনালোকে অংকটো ভুল নকৰিব। অংকটো ভুল কৰিলে কিন্তু আকৌ প্ৰথমৰ পৰা পাতিব লাগিব। আৰু তাৰ পাছত আপোনালোকে ছাবমিটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ছাবমিটত এটা ক্লিক কৰিব তাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো ৱেবছাইট আছে মই স্কেমটো হেৰি কৰা নাই। আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আপোনালোকে সকলোৱে এই স্কেমটো আপোনালোকে চিলেক্ট কৰি ল'ব। এইটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ অংকটো কিন্তু আকৌ পাতিব লাগিব কাৰণ মই মানে হেৰিটো দিয়া নাছিলোঁ। স্কেম যিটো আছিলে সেইটো দিয়া নাছিলোঁ। 98 - 50। 98ৰ পৰা 50 গ'লে কিমান হয় 48। গতিকে মই 48টো পাতি দিছোঁ আৰু ছাবমিটত তলত ক্লিক কৰিছোঁ। ছাবমিটত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ মানে যিটো লিষ্ট আছে সেই লিষ্টখন কিন্তু ইয়াত আপোনালোকে চাব পাৰিব যে ডাটা নট ফাউণ্ড বুলি দেখুৱাইছে। কাৰণ 2026 আৰু 27 এতিয়ালৈকে কিন্তু আপোনালোকৰ জিঅ' টেক ঘৰৰ যিটো ভেৰিফিকেশ্যন লিষ্ট আছে সেই লিষ্টখন কিন্তু ওলোৱা নাই। যেতিয়া নেকি ওলাই যাব আপোনালোকে মই যেনেকৈ দেখুৱাই দিছোঁ আপোনালোকে ঠিক তেনেকৈ আপোনালোকে আহিব। আৰু মইতো আপোনালোকক জনাই দিম যে কেতিয়া আহে বা কেতিয়া নাহে। গোটেইখিনি আপোনালোকক জনাই দিম। যেতিয়া নেকি আহি যাব তাৰ পাছতে কিন্তু আপোনালোকে এই লিষ্টখন পাই যাব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা
কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।